স্বাগতম জনাইছোঁ সোনু ডেইলি ব্লগলৈ আপোনালোকক সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমিও ভালে আছোঁ, ভগৱানে সকলোকে ভালে কুশলে ৰাখক। আজি গৈ আছোঁ আমি শ্যাম বাবা মন্দিৰ, আৰু তাত মানে মই চাই থাকিব আৰু শ্যাম বাবা মন্দিৰত গৈ বহুতেই ভাল লাগে। সেইকাৰণে মানে মানুহজনে কৈছে যে কি শনিবাৰে যাম দেই বুলি কৈছে। ঠিক আছে তেনেহ'লে শনিবাৰে যাম বুলি কৈ লৈ আৰু মানে মই এতিয়া কথা এটা কৈ দিছোঁ। আজি মই লগ পালোঁ বাইদেউ এগৰাকীক, গম পাইছেনে? 2 বছৰ পিছত মই লগ পাইছোঁ, আৰু পাইছোঁ মানে ভগৱানৰ ফাৰ্ষ্ট লগ পাইছিলোঁ ভগৱানৰ ক্ষেত্ৰতে, আৰু আজিও লগ পাইছোঁ ছেইম তেনেকুৱা ভগৱানৰ জেগাতে মই লগ পাইছোঁ। আৰু বাইদেউগৰাকীয়ে কৈছে যে ভগৱানৰ চাগে আশীৰ্বাদ আছিলে, আমি ভগৱানৰ কামতে লগ পাইছোঁ প্ৰথমতে, আকৌ নেক্সট বাৰো ভগৱানৰ জেগাতে লগ পাইছোঁ বুলি বহুতেই ভাল পাইছে। তাৰমানে কি হ'ল, এবাৰ বহুত বছৰৰ আগত, আজি 2 বছৰৰ আগৰ কথা, আপোনালোকক যিহেতু শ্বেয়াৰ কৰিছোঁ আৰু মোৰ কথাখিনি আপোনালোকৰ লগত মই নাপাতিম আৰু কাৰ লগত পাতিম, হয় নাই বাৰু? 2 বছৰ আগত মানে মই বাছত গৈ আছিলোঁ, বাছখন বহুতেই ভিৰ আছিলে, এজনী বাইদেউগৰাকী বহুতেই ভিৰ আছিলে। ভিৰ থাকোঁতে তাৰমানে কি হ'ল, তেতিয়া আপোনাৰ মানে বহিবলৈ জেগা নাছিলে। বাইদেউগৰাকী কি কৈছিলে, আপোনাৰ হেৰি লৈ আছিলে, লাডু গোপাল লৈ আছিলে লাডু গোপাল লৈ থাকোঁতে তাৰমানে বহিবলৈ জেগা নাই কাৰণে মই উঠি দিছিলোঁ চিটটো। তেতিয়া নাম্বাৰটো মই লৈছিলোঁ, নাম্বাৰটো লৈ মেলি লাডু গোপালক পূজা কেনেকৈ কৰিব লাগে, কি কৰিব লাগে সকলো কৈছিলে বাৰু। আৰু এতিয়া কৈ আছোঁ আপোনালোকৰ ৰাধাৰাণীৰ কথা। ৰাধাৰাণী মানে কি হ'ল, পূজা কৰিম বুলি মই মানে লাডু গোপাল যেতিয়া গলুমলুক আনিছিলোঁ তেতিয়াৰ পৰা মানে অনা নাই বাৰু, নিজে আহিছিলে বুলি ক'ব লাগিব, যিহেতু আমি আনো বুলি কৈ একোৱে আনিব নোৱাৰি, চব গলুমলুৰ ভগৱানৰ ওপৰতে কথা, আৰু যেতিয়া আহিব মন যায় নিজে আহে। তেতিয়া ৰাধাৰাণী মই আপোনাৰ এইটো হয় ছেপ্টেম্বৰ ফটো হয়, লাডু মানে জন্মাষ্টমীৰ ওচৰৰ হয়। তাৰপিছত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল, প্ৰাণ প্ৰতিষ্ঠা কৰাত দেখুওৱা নাই বাৰু ভালকৈ, যিহেতু তাৰমানে মই কি হৈছিলে, আপোনালোকৰ মই ইউটিউব চেনেল খোলাও নাছিলোঁ তেতিয়া, যিমানখিনি পাৰোঁ মানে সৰুকৈ অলপ ভিডিঅ' লৈ থৈছিলোঁ, সেইখিনি মই আপোনালোকক দেখাই দিছোঁ। তেনেকৈ মানে কি হ'ল, আৰু বাইদেউগৰাকীৰ কথা কৈ আছোঁ। বাইদেউগৰাকী তাৰমানে যেতিয়া লাডু গলুমলুক পূজা কৰা নাছিলোঁ, গলুমলুক পূজা কৰিব জনা নাছিলোঁ, তেতিয়া মোক সকলো শিকাই দিছিলে তাৰমানে। তাৰ কাৰণে বাইদেউগৰাকী মোৰ ভিডিঅ' যে তাইৰ কাৰণে বহুত ধন্যবাদ, বহুত ধন্যবাদ বাইদেউগৰাকীক, মানে মই ক'বই নোৱাৰোঁ। যি হ'লেও মই নাজানা কথাখিনি কেনেকৈ কৰিব লাগে, যিহেতু মোৰ মাৰ ঘৰত মানে অসমীয়া হয়তো মাহঁতৰ ঘৰত এইবিলাক একোৱেই নকৰে, পূজা পাতল বাৰু তেনেকৈ মানে লাডু গোপালক পূজা কৰা নহয়। তেনেকৈ যিমানখিনি পাৰোঁ বাইদেউগৰাকীয়ে দেখাই দিছিলে, বাইদেউগৰাকীয়ে শিকাই মেলি দিছিলে, তেনেকৈ ৰাধাৰাণীকো কেনেকৈ পূজা কৰিব লাগে কি সকলো শিকাই মেলি দিলে, প্ৰাণ প্ৰতিষ্ঠা কেনেকৈ কৰিব লাগে সকলোৱে শিকাই দিলে। তাৰমানে মই কি ক'ম আৰু, মই একদম ক'ব নোৱাৰোঁ, প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু মানে কি ক'ম আৰু, মই প্ৰতিটো কথা মানে আজিকালি মোৰ এটা নিয়ম কৰি লৈছোঁ বুলিয়ে ক'ব লাগিব। মোৰ যেতিয়া দুখ লাগে বা মনৰ কথা কিবা খুলি ক'বলগীয়া হয়, মই কাৰো আগত নকওঁ। ফাৰ্ষ্টতে মই ভগৱানৰ আগতে কৈ গলুমলু, যিহেতু আপোনালোকে যদি মোৰ ভিডিঅ' চাইছে নিশ্চয় গম পাইছে গলুমলু কোন হয়, ৰাধাৰাণী কোন হয়। আপোনালোকে নাই চোৱা যদি চাব পাৰে ভিডিঅ'বিলাক তেনেকৈ। আৰু মানে গলুমলুৰ আগতে মই প্ৰতিটো কথাই শ্বেয়াৰ কৰোঁ, ৰাধাৰাণীৰ আগত শ্বেয়াৰ কৰোঁ, আৰু মানে ভাল লাগে। আৰু ইহঁতক ভগৱানে আমাৰ কিবা স্বাৰ্থ লৈতো কোনো ভগৱানে ভাল নাপায়। আমি কিছু মানে মানুহে স্বাৰ্থ লৈ ভাল পাব পাৰে, কিন্তু ভগৱানে কাৰোকে স্বাৰ্থৰ কাৰণে ভাল নাপায়, এনেই স্বাৰ্থত ভাল পায় বুলি কওঁ। ভগৱানে মোৰ প্ৰতিটো ক্ষেত্ৰতে মোক সহায় কৰে, সকলো ক্ষেত্ৰতে সদায় লগত আছে মোৰ। সেইকাৰণে মই বহুতেই সুখী, বহুত লাকি বুলি ক'ম। গলুমলু পূজা কৰিছোঁ, ৰাধাৰাণী পূজা কৰিছোঁ, তাৰ কাৰণে মই বহুতেই লাকি হয়। যি কি হওক নহওক, আপোনালোকক সকলোকে আশীৰ্বাদ কৰক, ভগৱানে ভালে কুশলে সদায় ৰাখক আপোনালোকক, তেনেকৈ আৰু। তাৰপিছত এইটো আপোনালোকৰ মোৰ মানে কি হ'ল, জন্মাষ্টমীৰে হয়, যিহেতু মই তেতিয়া ইউটিউব দিয়া নাছিলোঁ ক'লোৱেই মই, সেইকাৰণে মই ভাবিলোঁ আজি ভিডিঅ'টো পালোঁ, ইমান ভাল লাগিলে মনটো, সেইকাৰণে ৰাখি দিলোঁ আৰু আপোনালোককো দেখাই দিলোঁ। তাৰপিছতে অলপমান কামৰ কাৰণে যাবলগীয়া আছিলে বাহিৰত, ডিব্ৰুগড় যাবলগীয়া আছে, ডিব্ৰুগড় গৈ আছোঁ, আৰু হাজবেণ্ডৰ মই দুয়োটাই গৈ আছোঁ, আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। পাই গ'লোহি ঘৰ। তাৰপিছত হাজবেণ্ডে লৈ আহিছিলে মাংস লৈ আহিছিলে। মই যিহেতু মাছ মাংসটো খাবলৈ এৰি দিছোঁ, কিন্তু হাজবেণ্ডে খাই কাৰণে বনাই দিছোঁ আৰু। তাৰপিছতে মই এনেকৈ আজি ভাবিছোঁ সদায় বেলেগ এটা ষ্টাইলত বনাওঁ, আজি এনেকৈ বনাওঁ বুলি মছলাখিনি মিক্স কৰি অলপ দেৰি ৰাখি দিলোঁ। ইয়াতে দহিও দি ৰাখিব পাৰে, মই কিন্তু দহিটো দিয়া নাই, হাজবেণ্ডৰ যিহেতু কাহ হৈ আছিলে সেইকাৰণে মই দিয়া নাই। ধুনীয়াকৈ ইয়াতে মই মছলাখিনি ৰাখি লৈ পিনি ইয়াতে বনাই আছোঁ, তেনেকৈ গ্ৰেভি টাইপৰ বনাই আছোঁ। ইমান শুকানো নহয়, ইমান হেৰি ফ্ৰাই কৰিও নহয়। আৰু যদি মোৰ মানে ভিডিঅ'বিলাক ভাল পালে
লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো টিপি দিব আজিলৈ আহিছোঁ তেনেহ'লে বাই গুড নাইট